নমস্কাৰ আজি অনুষ্ঠান পৰিচালনা কৰিছো মই লাকি দত্তই পোনপ্ৰথমে সকলোকে দিনটোৰ কোমল সম্ভাষণ জনাইছো আৰু আমাৰ উত্তৰণ কলা সাধনা মঞ্চলৈ সকলোকে স্বাগতম জনাইছো আমি মঞ্চখনৰ দ্বাৰা যুৱ প্ৰজন্মক এনেকুৱা এখন মঞ্চ প্ৰদান কৰো য'ত তেওঁলোকে নিজৰ সুপ্ত প্ৰতিভাসমূহ প্ৰকাশ কৰাৰ লগতে অধিক বিকশিত কৰি তুলিব পাৰে আমাৰ এই মঞ্চখনৰ উদ্দেশ্যই হৈছে যুৱ প্ৰজন্মৰ শিল্পকৰ্ম সমাজৰ সৈতে পৰিচয় কৰাই দিয়া আৰু আজি আমাৰ অনুষ্ঠানত অতিথি হিচাপে আছে কাকজান মহাবিদ্যালয়ৰ এগৰাকী প্ৰতিভাশালী ছাত্ৰী আত্ৰেয়ী নেওগ আত্ৰেয়ী তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো তুমি আমাৰ অনুষ্ঠানলৈ আহি কেনেকুৱা অনুভৱ কৰিছা লগতে তোমাৰ পৰিচয়টোৰ বিষয়ে আমাক জনালে আমাৰ ভাল লাগিব নমস্কাৰ মই আত্ৰেয়ী দেৱী নেওগ মই কাকজান মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ৰসায়ন বিজ্ঞান বিভাগৰ এগৰাকী ছাত্ৰী তোমাৰ অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে বহুত বহুত ধন্যবাদ ধন্যবাদ আত্ৰেয়ী তোমাৰ অনুভৱৰ বিষয়ে জানি ভাল লাগিলে তোমাৰ পৰিচয় জানিও খুবেই ভাল লাগিলে তুমি কি কৰি ভাল পোৱা আৰু আজি তুমি ইয়াত কি কৰিম বুলি ভাবিছা মই সংগীত চৰ্চা কৰি ভাল পাওঁ সেইবাবে মই আজি সংগীতৰ মাজেৰে এই সময়খিনি পাৰ কৰিম বুলি ভাবিছো ধন্যবাদ আত্ৰেয়ী তেতিয়াহ'লে তুমি আমাক এতিয়া গান শুনোৱা আৰু আমাৰ অনুষ্ঠানটো আগুৱাই লৈছা মই পোনপ্ৰথমে ভূপেন হাজৰিকা দেৱৰ এটি কালজয়ী গীত গাবলৈ চেষ্টা কৰিম কঁপি উঠে কিয় তাজমহল কঁপি উঠে কিয় তাজমহল 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 পুতি নিশাৰ আজানৰ সতে আজান যমুনাত তুলি শত ধুমুহাৰ কোলাহল তাজমহল 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 ই যে শাহজাহানৰ হিয়া ৰাজান ও মমতাজ জান ও মমতাজ জান কল করিয়া হাই কান্দে মোর শাহজাহান তাজমহল 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 ধন্যবাদ ধন্যবাদ আত্ৰেয়ী তুমি ইমান সুন্দৰকৈ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি গান পৰিৱেশন কৰিলা এটি কলি পৰিৱেশন কৰিলা তোমাৰ কণ্ঠও সঁচাকৈ খুবেই সুন্দৰ এইখিনিতে আমি তোমাক এটা কথা সুধিব বিচাৰিম তুমি যিহেতু বিভিন্ন অনুষ্ঠানত বিভিন্ন মঞ্চত গান পৰিৱেশন কৰি আহিছা তোমাৰ কেতিয়াবা ষ্টেজ ফিয়াৰ হৈছেনে ষ্টেজ ফিয়াৰ বুলি ক'লে যেতিয়া মই সৰু হৈ আছিলো মানে তেতিয়া অলপ ভয় লাগিছিলে কিন্তু বহুত সৰুৰ পৰাই আচলতে সংগীতৰ লগত জড়িত হৈ আহিছো মোৰ ঘৰখনৰ পৰাই সেই পৰিৱেশটো পাইছো সেইবাবে বহুত ষ্টেজত মানে তেনেদৰে মই পৰিৱেশনো কৰিছো সেইকাৰণে প্ৰথমতে হৈছিলে ষ্টেজ ফেয়াৰ কিন্তু এতিয়া ক্ৰমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে সেই হয়তো অলপ আঁতৰিছে আৰু ধন্যবাদ আত্ৰেয়ী এইখিনিতে তুমি যিসকলৰ এতিয়াও ষ্টেজ ফিয়াৰ হয় বা প্ৰথম অৱস্থাত যিকোনো ক্ষেত্ৰতে তেওঁলোক মঞ্চত উঠে যিসকলৰ মানে তেতিয়া ষ্টেজ ফিয়াৰ হয় তেওঁলোকক তুমি কি ক'ব বিচাৰা প্ৰথমতেতো অলপ যেতিয়া ষ্টেজত
যদি আগতে মানে পাৰফৰ্ম কৰা নাই তেতিয়া অলপ ষ্টেজ ফিয়াৰ হয়ে চবৰে, সেইটোতো একদম স্বাভাৱিক কথা। এতিয়াও আমাৰ অলপ ষ্টেজত উঠাৰ আগতে অলপ মানে নাৰ্ভাছ ফিলটো চবৰে হয়, কিন্তু সেই নিজৰ ওপৰত যদি সেই কনফিডেন্সটো থাকে তেতিয়া অলপ ভাল হয় আৰু মানে ভয়টো অলপ কমে। ধন্যবাদ আত্ৰি, তুমি ইমান সুন্দৰকৈ তোমাৰ মনোভাৱ ব্যাখ্যা কৰিলা সকলোৰে আগত। তুমি এতিয়া আমাক আৰু এটা গান গাই শুনোৱা। এতিয়া মই শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিম। জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতাশীতিলি, জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতাশীতিলি, গণি গণি আঙুলি মূৰত আছে কিমান চকুৰ পানী, সুখ চিকুণ মণি, মই ভাগৰানা জীৱন হেৰুৱানা, মই ভাগৰানা জীৱন হেৰুৱানা, গলি গলি প্ৰতিদিনে পলে পলে জীৱন গলে, গলি গলি প্ৰতিদিনে পলে পলে জীৱন গলে, ক'তনো বিচাৰিবি কৰুণাৰ হাত, ক'তনো বিচাৰিবি কৰুণাৰ হাত, বিচাৰি ফুৰিম প্ৰতিদিন প্ৰতিদিন, মই ভাগৰানা জীৱন হেৰুৱানা, মই ভাগৰানা জীৱন হেৰুৱানা। ধন্যবাদ। ধন্যবাদ আত্ৰি, জুবিন গাৰ্গদেৱৰ ইমান সুন্দৰ গান এটা ইমান সুন্দৰকৈ পৰিৱেশন কৰিলা। সঁচাকৈ আমাৰ পৰিৱেশটো জীপাল হৈ গ'ল। আৰু তোমাক আমি এটা কথা সুধিব বিচাৰিম, যিহেতু ইমান ধুনীয়া ধুনীয়াকৈ তুমি গান গোৱা, তুমি তোমাৰ জীৱনত দৰ্শকৰ মন্তব্যক নে নিজৰ আত্মসন্তুষ্টিক বেছি গুৰুত্ব প্ৰদান কৰা? আচলতে দুইটাই মোৰ বাবে অতিকৈ প্ৰয়োজনীয়, কিয়নো প্ৰথমটো সেই ছেটিছফেকশ্যনটো নিজৰ হ'ব লাগিব, নিজে গীতটো গাই ভাল পাব লাগিব, কিন্তু তাৰ লগতে দৰ্শকৰ মন্তব্যটো বহুত প্ৰয়োজনীয়, কিয়নো মই যেতিয়া গীত এটা গাওঁ দৰ্শকে সেইটো ভালকৈও ক'ব পাৰে বেয়াকৈও ক'ব পাৰে, কিন্তু মই দুইটাই আচলতে আঁকোৱালি ল'ব লাগিব, কিয়নো দৰ্শকে যদি ভুলো দেখে গীতটোত তেতিয়া মই সেইটো আচলতে নিজক শুধৰাবলৈ এটা চান্স পাওঁ, সেইবাবে মই সেই দুইটা বস্তুৱেই মোৰ বাবে অতিকৈ প্ৰয়োজনীয়। ধন্যবাদ আত্ৰি, তোমাৰ মনোভাৱ জানি সঁচাই ভাল লাগিলে, সুন্দৰকৈ ব্যাখ্যা কৰিলা। এতিয়া তুমি যিহেতু গানৰ লগতে বিহু গোৱা আৰু আমাৰ বহাগো শেষ হোৱা নাই, কৰবাত কৰবাত এতিয়াও বহাগ চলি আছে, গতিকে এটা বিহু গীতো আমাক শুনোৱা। ঠিক আছে, মই এটি বিহু গীত গাবলৈ আগবাঢ়িছো। ঐ জানো দকৈ পথাৰত ঐ ধানে দান আছিলো, ঐ তোমাৰে কথা কেও ভাবি আলিৰে কে কৰি ঐ তোমাক দে
পালো ওই দলিয়ার পেলালো কাশি রোদেও ধরে বৰষুণো নপৰে বৰষুণো নপৰে বজ্ৰপাতো নপৰে গাত তুমি ধনছে নাইটি কাষতে থাকিবা কাষতে থাকিবা মাজে মাজে লগাবা মাতে ঐছে নাইটি ধুনীয়া দেহাতি দেখি দেহা পৰিব দেখি দেহা পৰিব ধন্যবাদ আত্ৰেই, ইমান সুন্দৰকৈ বিহুগীতটো পৰিৱেশন কৰিলা। বহুত ধুনীয়াকৈ গালা তুমি। ধন্যবাদ। যিহেতু এতিয়া আমাৰ অনুষ্ঠানৰো সামৰণিৰ সময় আহি পৰিছে, একেবাৰে শেষত তোমাক আৰু এটা কথা সুধিব বিচাৰো। তুমি নিজকে আত্ৰেই দেৱী নেওগ হিচাপে আগলৈ তুমি নিজক কোন স্থানত চাবলৈ বিচাৰা? মই আচলতে যিহেতু এতিয়া মই কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ এগৰাকী ষ্টুডেণ্ট হয়, সেইবাবে মই আচলতে ভৱিষ্যতে সেই শিক্ষকতাৰ ফালে মই যাবলৈ বিচাৰো। কিন্তু তাৰ লগতে মানে সংগীত চৰ্চা কৰাটো যিহেতু মোৰ এটা হবি হয়, সেইবাবে মই সংগীতৰ আগবঢ়াই যাতে লৈ যাব পাৰো তাৰ লগতে সেনেদৰে ভাবো। ধন্যবাদ আত্ৰেই, তোমাক শুভেচ্ছা জনালো। তোমাৰ পথ যাতে আৰু উজ্জ্বল হৈ উঠে আৰু তুমি আগুৱাই যোৱা তোমাৰ জীৱনত। ইতিমধ্যে আমাৰ অনুষ্ঠানৰ অন্ত পৰিছে। পুনৰ এজন নতুন শিল্পীৰ সৈতে লগ পোৱাৰ আশাৰে ইমানতে আমাৰ অনুষ্ঠান সামৰণি মাৰিছো। ধন্যবাদ।